তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল Jyotitoravlogs আৰু মোৰ নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু গাইজ, এয়া দেখিছেনে মোৰ ওঠত জ্বৰ ওলাইছে আৰু এনেকুৱা বিষাইছে ন, কি ক'ম। আৰু ওঠটো পূৰা ফুলি ধৰিছে আৰু বহুত বিষাইছে। কি কৰিব আৰু উপায় নাই। তো গাইজ, আপোনালোকৰ মাজলৈ এটা মই নতুন টিপছ লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়াই গম পাব কি টিপছ আনিছোঁ। গাইজ, কেইদিনমানৰ পৰা মোৰ ইমান পিম্পল ওলাইছে আৰু পিম্পলৰ দাগ হৈ গৈছে। তো গাইজ, মই কেইদিনমানৰ পৰা ইউজ কৰি আছোঁ এইটো টিপছ। তো আপোনালোকৰ মই ৰিজাল্ট পাইছোঁ কাৰণে আপোনালোকৰ ওচৰতে এইটো শ্বেয়াৰ কৰি আছোঁ টিপছটো। তো সকলোৱে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। আৰু মই ইউজ কৰি ভাল পাইছোঁ বা প্ৰমাণ পাইছোঁ কাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ। তো সম্পূৰ্ণকৈ চাই থাকক ভিডিঅ'টো গাইজ। বাই বাই। কাৰ কাৰ ঘৰত বাৰু অপৰাজিতা ফুলৰ গছ আছে? এয়া হৈছে আমাৰ ঘৰৰ অপৰাজিতা ফুলৰ গছ। আৰু আপোনালোকে চাগে ভাবিছে অপৰাজিতা ফুলৰ গছডাল কিয় দেখাই আছোঁ। তো আজি হ'ব গৈ আছে অপৰাজিতা ফুলৰ ওপৰত টিপছ। তো এয়া ভাইটিয়ে মোক ফুল ছিঙি দি আছে। তো এয়া মই খৰাহিত ফুল লৈ লৈছোঁ আৰু আমাৰ এয়া ফুল ছিঙা হৈ গ'ল। আৰু ইয়াতে আপোনালোকে অপৰাজিতা পাতটো মিক্স দিব পাৰে। তো মই অকল ফুলটো ইউজ কৰিম বুলি ভাবিছোঁ। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু অপৰাজিতা ফুলৰ বহুত গুণ আছে। আপোনালোকে যদি কিছুমানে নাজানে তেতিয়াহ'লে ইউটিউবত চাব পাৰে। আৰু মই বাৰু দেখাবৰ কাৰণে চেষ্টা কৰি থাকিম আৰু টিপছ লৈ আহিবৰ কাৰণে চেষ্টা কৰি থাকিম। দেখাম বাৰু, আপোনালোক চাই থাকক। তো গাইজ, এয়া যে অপৰাজিতা ফুলটো দেখিছে, ইয়াৰ যে ওপৰ অংশটো দেখিছে, এয়া ওপৰ অংশটো আমি ছিঙি দিম। আৰু অপৰাজিতাটো ভালকৈ ধুই ল'ব, কাৰণ ইয়াত ধূলি বালি বা পোক চোক থাকিব পাৰে ন। তো অপৰাজিতা ফুলটো ভালকৈ ধুই ল'ব আৰু এই ওপৰ অংশটো ছিঙি পেলাব। তো আমি অকল অপৰাজিতা ফুলটো ব্যৱহাৰ কৰিম। তো এয়া মিক্সিত আমি পিচি ল'লোঁ। লৈ এতিয়া আমি ৰসখিনি বেলেগকৈ ওলাম আৰু ফুলখিনি বেলেগকৈ ওলাই ল'ম। তো চাই থাকক আপোনালোকে। তো গাইজ, এয়া দেখিছে আপোনালোকে, এয়া অপৰাজিতা ফুলৰ ৰস আৰু এইখিনি হৈছে ফুল। তো আমি অপৰাজিতাৰ ৰসটো আমি বেলেগকৈ লৈছোঁ ওলাই। আৰু এই ৰসখিনি আপোনালোকে টোনাৰ হিচাপতো ইউজ কৰিব পাৰে ৰাতি আৰু দিনতো লগাব পাৰে ক্ৰীম লগোৱাৰ লগত। তো মই টোনাৰ হিচাপে ইউজ কৰোঁ ৰাতি লগাই থৈ দিওঁ। তো আমি এই ফুলখিনিত আমি হালধিও ইউজ কৰিব পাৰোঁ আৰু এল'ভেৰাও ইউজ কৰিব পাৰোঁ। মই অকল এল'ভেৰা ইউজ কৰি আছোঁ। তো আপোনালোকৰ ঘৰত যদি নিজৰ গছৰ এল'ভেৰা আছে তেতিয়াহ'লে ইউজ কৰিব পাৰে। মই এইটো ইউজ কৰি আছোঁ নেচাৰছৰ। তো মই এল'ভেৰাখিনি মিক্স কৰি লৈছোঁ এনেদৰে লৈ লগাম বাৰু, আপোনালোকক দেখাই আছোঁ, চাই থাকক। মই এখন হাতেদি মোবাইল ধৰি আছোঁ আৰু এখন হাতেদি মিক্স কৰি আছোঁ। তো অকণমান দিগদাৰ হৈছে। তো আপোনালোকক দেখাই আছোঁ মিক্স কৰি লৈ। তো গাইজ, মোৰ মিক্স কৰা হৈ গ'ল আৰু এয়া লগাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। তো য'ত পিম্পল আছে, তাত দাগ আছে, তাতে লগাই আছোঁ। আৰু আপোনালোকে অকল যে পিম্পল থাকিলে ইউজ কৰিব পাৰে সেইটো নহয়। আৰু যাৰ ৰিংকল আছে বা দাগ বা চকুৰ ওচৰত ক'লা দাগ পৰে ন, এইবোৰেও লগাব পাৰে। আৰু যাৰ দাগ নাই বা নেচাৰেল স্কিন, তেওঁলোকেও লগাব পাৰে গ্ল'ৰ কাৰণে। তো আপোনালোকে ইউজ কৰিব পাৰে, কাৰণ এইটো অৰ্গেনিক হয়, ঘৰুৱা উপায় হয়। আৰু মই একো ছাইড ইফেক্ট পোৱা নাই, যিহেতু ঘৰুৱা বস্তু হয়। তো মই একো ছাইড ইফেক্ট পোৱা নাই। তো আপোনালোকে ভয় কৰিব নালাগে, ছাইড ইফেক্ট নাপায়, ইউজ কৰিব পাৰে। তো গাইজ, যদি ভাল লাগে তেতিয়াহ'লে ইউজ কৰিব আপোনালোকে। তো গাইজ, আপোনালোকে দেখিছে এয়া মোৰ লগোৱা সম্পূৰ্ণ হৈ গ'ল। আৰু আপোনালোকে যিমান পাৰে সিমান টাইম লগাব পাৰে, ইয়াতে একো টাইমিঙৰ তেনেকুৱা কথা নাই। তো মই মুখ ধুৱাইয়ে আপোনালোকক লগ পাই আছোঁ। তো গাইজ, মই আহিলোঁ মুখ ধুই। আৰু তেতিয়া যে বনাইছিলোঁ টোনাৰটো, এইটো হৈছে অপৰাজিতা ফুলৰ ৰসখিনি স্কিনত এনেকৈ এইটো আপোনাৰ টোনাৰ
টোনাৰৰ কাম কৰিব। এইটো আপোনালোকে ৰাতিও ইউজ কৰিব পাৰিব, ৰাতি লগাই থৈ দিব। আৰু এইটো আপোনালোকে সপ্তাহত 3 বাৰো কৰিব পাৰে, 4 বাৰো কৰিব পাৰে। যোনে যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে, একো নিয়ম নাই যে এনেকৈ কৰিবই লাগিব তেনেকৈ কৰিবই লাগিব, এনেকুৱা একো কথা নাই। তো যেতিয়াই লগাব খোজে তেতিয়া লগাব পাৰে। তো আজি এইটোৱে ভিডিঅ' আছিলে। তো আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক নিশ্চয় লগ পাম। তো গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, সকলো কৰি দিব। আজিলৈ বাই বাই গাইজ।